অসমীয়া নৱবৰ্ষ বুলি আমাৰ শিৱসাগৰৰ শিৱদৌললৈ আহিলোঁ আৰু দৌললৈ আহি খুব ধুনীয়া লাগিল। ইয়াত পাৰখিনি দেখিছেনে? খুব ভাল লাগিছে আৰু চৌফালে ইয়াতে এটা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰি আছে আৰু যথেষ্ট ভক্ত আহিছে আজি। খুব এটা সুন্দৰ ধুনীয়া পৰিৱেশ। ইয়াৰ পিছতে মন্দিৰত ধূপ চাকি জ্বলালোঁ আৰু ধূপ চাকি জ্বলাই মন্দিৰৰ ভিতৰলৈ গ'লোঁ আৰু তাতে শৰাই দিলোঁ আৰু শিৱ বাবাক প্ৰাৰ্থনা কৰি ঘৰখনৰ মংগল কামনা কৰি ঘৰলৈ উভতি আহিলোঁ।